আজি আমাৰ এক্টৰ বাবুদাৰ লগত মই বৰশী বাম বুলি ভাবিলো ৰাইজ এইফালে পুৰা কেঁচু ফাইনেলি গাইছ 1 কেজি মান মাছ পাম বুলি কিন্তু ভাবিছো মানে আজিৰ কাহিনীটো হ'ল আজি ৰাতিপুৱাৰ সময় ৰ'ব ৰাতিপুৱাৰ পৰা কিনকিনীয়া বৰষুণ দি আছে বাবুদাই মোক ফোন মাৰিলে প্ৰবাল মাছ মাৰোৱা বৰশীৰে পিছে ময়ো পুৰা এক্সাইটেড হৈ আছোঁ ৰ'ব আৰু এইপিনে আমাৰ মাছৰ আধাৰ কেঁচু ৰেডি হৈ আছে বাবুদাই পিছে এইবিলাক পাকৈত কেঁচু খানছো কেঁচু আৰু পুৰা আমি কষ্ট কৰি এইফালে মাছৰ আধাৰ কেঁচু ওলাই ল'লোঁ মাটি খান্দি আৰু এইপিনে আমাৰ বাবুদাই পুৰা বৰশী ৰেডি কৰি আছে মানে আজি মাছ খাই এৰিম ভাতেৰে আৰু আমি দুয়োটাই পুৰা বৰশী ৰেডি কৰি এইপিনে মাছৰ আহাৰ কেঁচু ৰেডি কৰি গৈ আছোঁ মাছ মাৰিব মানে আজি মাছেৰে ভাত খাই এৰিম ৰ'ব আৰু এইপিনে এটা ধুনীয়া আৰু এইপিনে সকলোপিনে পানী কিন্তু আমাৰ মাছে অহা নাই ৰ'ব গুৱাহাটীৰ মাছে বৰশী চিনি নাপায় নেকি মানে আধাৰো নাখালি আৰু মাছ ক'ত পাম আমাৰ মানে মাছ ক'ত আহিব মাছে মানে বৰশীৰ আধাৰে খোৱা নাই ফাইনেলি গাইছ 1 কেজি মান মাছ পাম বুলি কিন্তু ভাবিছিলোঁ কিন্তু নাপাল এটাও মাছ নাপাম বহুত হেভি দুখ লাষ্টত বৰশী টিকি আহিছিলে শাক